এ গাইছ কি হাত পাগলৰ পালত পৰছে চাকা ধুইছি ইতে এ বাবা গুছ 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 বা তার কুত্তার পাকানি আছে গিয়া কি হবা লাগলা গৈ ইটা দ বহি আছে গাইজ ওয়েলকাম টু বিশাল এণ্ড আকাশ ব্লগ আৰু আমাৰ এটা সুন্দৰ আৰু নতুন স্বৰ্গৰ এতিয়া আপোনালোকক স্বাগতম জনাইছোঁ আজি বিশ্বকৰ্মা পূজা বুলি আমি চাইকেল ধুই আছোঁ ৰ'ব তো আকাশ বাই মোৰ চাইকেলখন ধুই আছে এই পূৰা দে ভালকৈ ধু বোকা যে এই সকল আহি বানপানী কৰি ভাল লাগে এই ইমান পানী মাৰছ না তো চাব পাৰে ইয়াতে আমি চেম্পু আৰু চাৰ্ফ দুটা লৈ লৈছোঁ তাৰপিছত এখন চাইকেলখন ৰ'ব তাৰ চাইকেলখন আছে সেইখন তাৰ চাইকেলখন আছে আজি পূজা না ই পূৰা একদম তো ভৰি ধুবা নাই চাইকেলখন ধু চাবি দে এ তলে দি তো গৈ চাব পাৰে আমি ইয়াতে চাইকেল ধুই আছোঁ তো আকাশ ভাই চাইকেলখন ধুই আছে তোৰ তাৰ চাইকেলখনো লৈ তো তাৰখনো লৈ পেলাই একেলগে ধুই থাং পুৰা একদম আইয়া পঢ়িলোঁ এই তো কাপোৰখন অলপ বন্ধ কৰি দিছোন পুৰা একদম তো গাই চাইকেল ধুই পেলাই লগ পাই আছোঁ বলকা 2 পেকেট চেম্পু দি নহয় প্ৰথমে 2 পেকেট চেম্পু লাগিছে তাত 2 পেকেট চেম্পু দি নহয় তাক 4 পেকেট 5 পেকেট মান চেম্পু লাগে এতিয়া আৰু পইচা লৈ আহিছে চেম্পু বৰগতাই চাইকেল পুৰা খনা কৰি দিবি নেকি তই পুৰা একদম কেই পেকেট আনবি এইবাৰ আৰু এইবাৰ কেই পেকেট তই আনগে এইবাৰ 3 পেকেট চেম্পু আনব ৰ'ব বাহ ৰে বাহ তো আমি শ্যাম্পু টেম্পু লইলো এই গ্যাল শ্যাম্পু এই এতে পড়িল শ্যাম্পু মাখা তোর কথা है শ্যাম্পু জয়ে জয় পুরা ফ্যান ছিলা তো বিশাল ভাই সাইকেল ধুই আছে জয় বাবা বিশ্বকর্মা সাইকেল ধুই আছে ৰ'ব এইবাৰ আকাশ ভাই হাও তই চাকাটো ধুই আছে আৰু কিয়া চাকাটো লেতৰাই এ গাইছ কি হাত পাগলৰ পালত পৰছে চাকা ধুইছি ইতেতো চাকাটো লেতৰাই হ'ব দেখোন কি হাত পাগলৰ পালত পৰছো তাই ইতেতো চাকাটো লেতৰাই হ'ব দেখোন এই চাকা যদি ধুইছা আজি তই মানুহ পাইছোঁ দে ইয়াৰ দৰে মানুহ বনাই আৰু চাকা ধুই আছে চাকাটো তলখিনি এই কেনেকৈ মোৰ ভাল হৈছে চাইকেল ধুইছে ৰ'বা এই পাইপডাল চকাতে কি গুহান কৰি পেলাইছে পাইপ চালা পাইপৰ অৱস্থা নোহোৱা কৰি পেলাইছে হাইলদা পাইপ কলা হৈ গৈছে এই বাবা গুছ চালা গুট্টা গুছ চাচোন কি কৰি পেলাইছে তই মুখতো লাগিছা নেকি আৰে বাহ তো গাইছ মোৰ চাইকেলখন ধোৱা হ'ল ৰ'ব এখন এতিয়া ৰ'দত দিয়ে এতিয়া তাৰখন ল'ব ৰ'ব এখন চাইকেল তো গাইছ এবাৰ এখন চাইকেল লৈছোঁ ৰ'ব ধুবৰ কাৰণে এখন চাইকেল ভালকৈ পানী মাৰ এখনতো ই একদম পুৰা যি একদম চাইকেল ধুই আছে সেই যে গাড়ী চাড়ী যে ধুৱে ই তাতে কিন্তু পাৰব কিন্তু ই পুৰা একদম যি একদম কি একদম পুৰা ক্লিন কৰি ধুই আছে চাইকেল সেই গাড়ী চাড়ী ধোৱা সেই কাম পাবই বঢ়িয়া কাম কৰিব পুৰা একদম যি ধুই আছে মানে একদম পুৰা চব ক্লিন কৰি দিয়ে একেলগে চাইকেল চেম্পু 7 পেকেট মান একেলগে বৰ্তমান তাক গেলি কিজানি চাইকেল ধোৱা হৈ গ'ল ৰ'ব এতিয়া গাটো ধোৱা দাম পুৰা গৰম লাগি গৈছে তো গা চা ধুই লগ পাই আছোঁ বোলো একেলগে
তো গাইজ গাড়ীৰ কাৰণে মালা কিনিব যাই আছোঁ বাইকখনৰ কাৰণে আৰু গাড়ী চিকাখনৰ কাৰণে যাই আছোঁ তো গাইজ ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মানে এতিয়া আমি ইয়াত ফুৰিব যাম তো এটা গেছি দোকানত আৰু এটা গেছি চাইকেলত পাম্প দিবা তো সেই পাম্প চাম দিয়ে হওক তো আমি তো মোৰ চাইকেলখন আপোনালোকক দেখাইছোঁ কিবা এটা আজি নতুন এটা ৰূপৰ এটা সৃষ্টি কৰিছোঁ মোৰ চাইকেলখন দেখাই আছোঁ গাইছে মোৰ চাইকেলখন তো গাইজ চাব পাৰে সেইখন মোৰ চাইকেলখন কিবা এটা আপোনালোক আজি নতুন ৰূপত দেখা দিছে পূৰা একদম চাব পাৰে এখন মোৰ চাইকেলখন তো গাইজ নামাত গেলি যাই পেলাই আপোনালোক ভালকৈ মোৰ চাইকেলখন দেখাই আছোঁ তো অলপমান আগত গেলি যাই লওঁ নগৈ এখন সিহঁতৰ তাৰমানে সিও আহিব নাই তো আপোনালোক আগত গেলি যাই পেলাই পূৰা একদম মোৰ চাইকেলখন গোটাই পূৰা একদম কি কেইডালমান মালা লাগিলোঁ কি কৰিলোঁ চ' আপোনালোকক আগত যাই পেলাই কৈ আছোঁ বলক তো গাইজ চাব পাৰে এখন মোৰ চাইকেলখন পূৰা একদম গাইজ শ্বৰ্টকেইটা ভাই কেনে পালে এখন চাইকেলৰ তো কমেণ্ট কৰি জনাব কেনে পাইছে এখন চাইকেলৰ তো গাইজ চাইকেলৰ ওপৰত উঠি ল'ম ৰ'ব তো চাইকেলৰ ওপৰত উঠি ল'লোঁ তো আগত উঠি যাই আছে চাইকেলখন লৈ তো এতিয়া ক'ত যাব আজি তো আজি এতিয়া ক'ৰবাত ফুৰিব যাই আছোঁ ফুৰিব মানে ক'ত যাব আপুনি নাই আপোনাৰ ক'ৰবাত আছে না এনাই যাই আছোঁ তো বলক আৰু তো গাইজ এটা বস্তু দেখি আছোঁ চক বা তাৰ বেটাৰ বাইকে নাছে গেও বেটাৰ তো গাইজ বা তাৰ কুত্তাৰ পাকানি নাছে গিয়া বাইকে নাছে চাকা টাকা হ'লে যাব চাকা টাকা হ'লে যাব তাৰ ইমান বাইকে নেদবি তো পাইকেনি দেখছি না তাৰ কেনা পাইকেনি এখন মালত যি খুন্দা মাৰিছিল এতিয়া মেডিকেলত ভৰ্তি হ'ব লাগলা গৈ এতিয়া বহি আছে মানে কি হৈছে গম পাইছি না মানে ই মানে অকস্মাত মানে লৈৰে দিলাক চাইকেলখন তাৰপিছত মোৰ বেলেঞ্চটো নহয় এতিয়া মানে এনে এটা খুন্দা বস্তু ৱালত এতিয়া আৰু যদি অলপমান যদি সেই হ'লা হয় মানে মেডিকেল এতিয়া নিবাই লাগলা হয় এতিয়া সেইকাৰণে আপোনালোকে আজি বিশ্বকৰ্মা পূজা বুলি অলপমান গাড়ী চাড়ী ভালকৈ আস্তে এই দেখিছে গাইজ ইনকে এই জ্বৰত নচলিব তো গাইজ আজিৰ এই ব্লগটোত এইখিনি আছিল তো আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ এনেদৰে পূৰা ধামাকা ভিডিঅ'ৰ সৈতে তো তাত থাকিলে বাই বাই গাইজ